ولو أننا نزلنا إليهم الملائكة وكلمهم الموتى وحشرنا عليهم كل شيء قبلا ما كانوا ليؤمنوا إلا أن يشاء الله ولكن أكثرهم يجهلون আৰু শুনা, আমি সিহঁতৰ ওচৰলৈ ফিৰিষ্টা প্ৰেৰণ কৰিলেও আৰু মৃতসকলে সিহঁতৰ লগত কথা পাতিলেও আৰু সকলো বস্তু সিহঁতৰ সন্মুখত সমবেত কৰিলেও আল্লাহৰ ইচ্ছা নহ'লে সিহঁতে কেতিয়াও ইমান পোষণ নকৰিব। কিন্তু সিহঁতৰ অধিকাংশই হৈছে মূৰ্খ। وكذلك جعلنا لكل نبي عدوا شياطين الإنس والجن يوحي بعضهم إلى بعض زخرف القول غرورا ولو شاء ربك ما فعلوه فذرهم وما يفترون আৰু এইদৰে আমি মানৱ আৰু জিনৰ মাজৰ পৰা শয়তানসকলক প্ৰত্যেক নবীৰ শত্ৰু বনাইছো। প্ৰতাৰণাৰ উদ্দেশ্যে সিহঁতে ইজনে সিজনক চমকপ্ৰদ বাক্যৰ দ্বাৰা কুমন্ত্ৰণা দিয়ে। তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সিহঁতে এইবোৰ কৰিব নোৱাৰিলেহেঁতেন। গতিকে তুমি সিহঁতক আৰু সিহঁতৰ মিছা ৰটনাক পৰিত্যাগ কৰা। ولتصغى إليه أفئدة الذين لا يؤمنون بالآخرة وليرضوه وليقترفوا ما هم মুকতারিফুন। আৰু সিহঁতে এই কাৰণে কুমন্ত্ৰণা দিয়ে যে যিসকলে আখিৰাতৰ প্ৰতি ইমান পোষণ নকৰে সিহঁতৰ মন যাতে সেই চমকপ্ৰদ কথাৰ প্ৰতি অনুৰাগী হয় আৰু যাতে সিহঁতে পচন্দ কৰে আৰু সিহঁতে যি অপকৰ্ম কৰে সেইটোৱে যেন সিহঁতে কৰি থাকে। أفغير الله أبتغي حكما وهو الذي أنزل إليكم الكتاب مفصلا কোৱা, মই আল্লাহৰ বাহিৰে আন কাৰোবাক ফয়ছলাকাৰী হিচাপে অৱলম্বন কৰিম নেকি? অথচ তেওঁই তোমালোকৰ প্ৰতি বিস্তাৰিত কিতাপ অৱতীৰ্ণ কৰিছে। والذين آتيناهم الكتاب يعلمون أنه منزل من ربك بالحق فلا تكونن من الممترين আৰু আমি যিসকলক কিতাপ প্ৰদান কৰিছো সিহঁতে জানে যে নিশ্চয় এইখন তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা যথাযথভাৱে নাজিলকৃত। গতিকে তুমি সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহবা। وتمت كلمة ربك صدقا وعدلا لا مبدل لكلماته وهو السميع العليم সত্য আৰু ন্যায়ৰ ফালৰ পৰা তোমাৰ প্ৰতিপালকৰ বাণী পৰিপূৰ্ণ। তেওঁৰ বাক্যসমূহ পৰিৱৰ্তন কৰিব পৰা কোনো নাই। তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ। وإن تطع أكثر من في الأرض يضلوك عن سبيل الله إن يتبعون إلا الظن وإن هم إلا يخرصون আৰু যদি তুমি পৃথিৱীৰ অধিকাংশ লোকৰ কথামতে চলা তেন্তে সিহঁতে তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব। সিহঁতে কেৱল ধাৰণাৰহে অনুসৰণ কৰে আৰু কেৱল অনুমান ভিত্তিকহে কথা কয়। إن ربك هو أعلم من يضل عن سبيله وهو أعلم بالمهتدين নিশ্চয় তোমাৰ প্ৰতিপালক সেই ব্যক্তি সম্পৰ্কে অধিক অৱগত যিয়ে তেওঁৰ পথৰ পৰা বিপদগামী হয়। লগতে যিসকল সৎ পথত আছে তেওঁলোকৰ বিষয়েও তেওঁ অধিক অৱগত। فكلوا مما ذكر اسم الله عليه إن كنتم بآياته مؤمنين যদি তোমালোকে তেওঁৰ আয়াতসমূহৰ প্ৰতি বিশ্বাসী হোৱা তেন্তে সেই মাংস ভক্ষণ কৰিবা যিটো জন্তুক জবাই কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হৈছে। وما لكم ألا تأكلوا مما ذكر اسم الله عليه وقد فصل لكم ما حرم عليكم إلا ما اضطررتم إليه তোমালোকৰ কি হৈছে? যিটো জন্তুৰ ওপৰত আল্লাহৰ নাম লোৱা হৈছে তোমালোকে সেই জন্তুৰ মাংস কিয় ভক্ষণ নকৰিবা? তোমালোকৰ বাবে তেওঁ যিটো হাৰাম কৰিছে সেয়া তেওঁ তোমালোকৰ ওচৰত বিশদভাৱে বৰ্ণনা কৰিছে, কিন্তু তোমালোকে নিৰুপায় হলে সেয়া সুকীয়া কথা। وإن كثيرا ليضلون بأهوائهم بغير علم
إن ربك هو أعلم بالمعتدين নিশ্চয় বহুতে অজ্ঞাতবশত নিজৰ প্ৰবৃত্তিৰ দ্বাৰা আনক বিপদগামী কৰে। নিশ্চয় তোমাৰ প্ৰতিপালক সীমালংঘনকাৰীসকলৰ বিষয়ে অধিক অৱগত। وذروا ظاهر الإثم وباطنه إن الذين يكسبون الإثم سيجزون بما كانوا يقترفون এতেকে তোমালোকে প্ৰকাশ্য আৰু গোপন উভয় প্ৰকাৰৰ পাপকৰ্ম বৰ্জন কৰা। নিশ্চয় যিসকলে পাপ অৰ্জন কৰে অনতিপলমে সিহঁতক সিহঁতৰ পাপকৰ্মৰ প্ৰতিফল দিয়া হ'ব। ولا تأكلوا مما لم يذكر اسم الله عليه وإنه لفسق وإن الشياطين ليوحون إلى أوليائهم ليجادلوكم وإن أطعتموهم إنكم لمشركون আৰু যিটো জন্তু জবাহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হোৱা নাই তাৰ মাংসৰ পৰা তোমালোকে একো নাখাবা, আৰু নিশ্চয় সেয়া গৰ্হিত। নিশ্চয় শয়তানসকলে সিহঁতৰ বন্ধুসকলক তোমালোকৰ সৈতে বিবাদ কৰিবলৈ প্ৰৰোচনা দিয়ে, আৰু যদি তোমালোকে সিহঁতৰ আনুগত্য কৰা তেন্তে তোমালোকো মুশ্ৰিক হৈ পৰিবা। أومن كان ميتا فأحييناه وجعلنا له نورا يمشي به في الناس كمن مثله في الظلمات ليس بخارج منها যি ব্যক্তি মৃত আছিল অৰ্থাৎ যাৰ কোনো অস্তিত্ব নাছিল, যাক আমি পিছত জীৱিত কৰিছো আৰু তাৰ বাবে নিৰ্ধাৰণ কৰিছো জ্যোতি যাৰ মাধ্যমত তেওঁ মানুহৰ ভিতৰত চলাফুৰা কৰে, সেইজন ব্যক্তি সেই ব্যক্তিৰ দৰে নেকি যিজন এনেকুৱা অন্ধকাৰত আছে য'ত পৰা সি কেতিয়াও ওলাব নোৱাৰিব। كذلك زين للكافرين ما كانوا يعملون এইদৰে কাফিৰসকলৰ কৃতকৰ্মক শোভনীয় কৰি দিয়া হৈছে। وكذلك جعلنا في كل قرية أكابر مجرميها ليمكروا فيها وما يمكرون إلا بأنفسهم وما يشعرون আৰু এইদৰে আমি প্ৰতিটো জনপদৰ প্ৰধানক অপৰাধী হিচাপে এৰি দিছো যাতে সিহঁতে তাত চক্ৰান্ত কৰে, কিন্তু সিহঁতে কেৱল নিজৰ বিৰুদ্ধেহে চক্ৰান্ত কৰে, অথচ সিহঁতে উপলব্ধি নকৰে। وإذا جاءتهم آية قالوا لن نؤمن حتى نؤتى مثل ما أوتي رسل الله الله أعلم حيث يجعل رسالته আৰু যেতিয়া সিহঁতৰ ওচৰলৈ কোনো নিদৰ্শন আহে তেতিয়া সিহঁতে কয়, আল্লাহৰ ৰাছুলক যি প্ৰদান কৰা হৈছে সেয়া আমাক প্ৰদান নকৰালৈকে আমি কেতিয়াও ইমানখন নকৰিম। আল্লাহে তেওঁৰ ৰিচালত ক'ত অৰ্পণ কৰিব সেইটো তেওঁৱে ভালকৈ জানে। যিসকলে অপৰাধ কৰিছে سيصيب الذين أجرموا صغار عند الله وعذاب شديد بما كانوا يمكرون সিহঁতৰ চক্ৰান্তৰ কাৰণে আল্লাহৰ তৰফৰ পৰা লাঞ্ছনা আৰু কঠোৰ শাস্তি অনতিপলমে সিহঁতৰ ওপৰত আপতিত হ'ব। فمن يرد الله أن يهديه يشرح صدره للإسلام ومن يرد أن يضله يجعل صدره ضيقا حرجا كأنما يصعد في السماء এতেকে আল্লাহে কাৰোবাক সৎ পথত পৰিচালিত কৰিব বিচাৰিলে তেওঁ তাৰ বুকু ইছলামৰ বাবে প্ৰশস্ত কৰি দিয়ে, আৰু কাৰোবাক বিপদগামী কৰিব বিচাৰিলে তেওঁ তাৰ বুকু অতি সংকীৰ্ণ কৰি দিয়ে। ফলত সেই ব্যক্তিৰ বাবে ইছলামৰ অনুসৰণ এনে লাগে যেনিবা সি বহু কষ্টৰে আকাশলৈ উঠি আছে। كذلك يجعل الله الرجس على الذين لا يؤمنون এইদৰে আল্লাহে শাস্তি দিয়ে সিহঁতক যিসকলে ইমান পোষণ নকৰে। وهذا صراط ربك مستقيما قد فصلنا الآيات لقوم يذكرون আৰু এইটোৱে তোমাৰ প্ৰতিপালকৰ নিৰ্দেশিত সৰল পথ, যিসকলে উপদেশ গ্ৰহণ কৰে আমি তেওঁলোকৰ বাবে নিদৰ্শনসমূহ বিশদভাৱে বৰ্ণনা কৰিছো।